আচ্ছা ইয়াতে ডিফুতে বাছ আপোনাৰ ইয়াতে পুৰণা বাছ ষ্টেণ্ডতে এতিয়া মানে আজিতো মানে কি কয় যে কি পূজা আছিলে আজি বিশ্বকৰ্মা পূজা আপোনাৰ খিনিৰ পৰা কি ক'ব ৰাইজৰ কাৰণে পূজা কাৰণে মানে কি আমি এইখিনি আমাৰ যে কমিটি আছে কমিটি কয়জন মিলাই আমি মানে অলপ চবকে খিচিৰি খুৱাম বুলি এইটো মানে কৰি আছোঁ আয়োজন কৰি আছোঁ বা যিমানখিনি পাৰে কৰিছোঁ আৰু সেইটোৱে। আচ্ছা আপোনাৰতো ইয়াতে কি ছেক্ৰেটাৰী হয় না আপুনি কিবা এতিয়া চবে মোক মানে ছেক্ৰেটাৰী হিচাপত চবে একটা দায়িত্ব দিছে। আচ্ছা আপোনাৰ নাম এতিয়া ক'ব পাৰিব নেকি? সঞ্জীৱ বৰ্মন। অঁ এড্ৰেছটো ইয়াতে আৰু না? আচ্ছা কথাটো হ'ল এতিয়া বিশ্বকৰ্মা পূজা আৰু নেক্সট ইয়েৰ আপোনাৰ কিবা এটা অলপ ডাঙৰ কৰিবৰ কাৰণে কিবা এটা ভাবা আছে নেকি? প্ৰত্যেক বছৰে আমি কৰোঁ যে যিটো আমাৰ মানে এইটো শনিবাৰ বাৎসৰিক সেইটো আমাৰ দেৰি আছে, এইটো আমি এইটো ডাঙৰকৈ কৰিম বাৎসৰিক এটা কৰি থাকোঁ আৰু ডাঙৰ হ'ব এইবাৰ আৰু আমি যোৱাবাৰো কৰিছোঁ। আচ্ছা এতিয়া মানে আপোনাৰ ইয়াতে চব যোনটো ৰাইজৰ কাৰণে কিবা কৰিছে আপোনাৰ কি মানে আপোনাৰ মেম্বাৰ বুলি ক'ব পাৰে আৰু কিমান মেম্বাৰ মানে আপোনাৰ আজি আমি ধৰক এতিয়া টোটেল আমি দোকান লাইনটো ধৰক এতিয়া আমাৰ ধৰক 7টা দোকান মিলি আমি এইটো কৰিছোঁ আৰু মানে মেম্বাৰটো বেছি আছে মানে এটা কথা মানে আপুনি এইবিলাক এৰেঞ্জ কৰাটো পূজা এৰেঞ্জ কৰাটো আপুনি মানে কাৰোবাৰ লগতো হেল্পটো খোজা নাই মানে নাই না নিজৰ পৰা না ৰাইজক খিচিৰি খুৱাম বুলি আয়োজন কৰিছোঁ। অ'কে থেংক ইউ।